গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি এটা বিষয় লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আমিনুল ইছলামৰ যিটো গ্ৰেপ্তাৰ, এই গ্ৰেপ্তাৰক মই আদৰণি জনাইছোঁ। যদিওবা মই আমিনুল ইছলামৰ সম্পূৰ্ণ অডিঅ' ক্লিপটো শুনিবলৈ পোৱা নাই। টেলিভিশ্যন চেনেলত যিটো ক্লিপছ আমাক শুনাইছে, অডিঅ' শুনাইছে, তাৰ যোগেদি ভাবিছোঁ যে তেওঁ সাম্প্ৰদায়িক মন্তব্য কৰিছে, গতিকে তেওঁ আইনগতভাৱে তেওঁ জবাবদিহি হ'ব লাগে বা তেওঁ গ্ৰেপ্তাৰ কৰিছে, সেইটো আদৰণি জনাইছোঁ। কিন্তু এইখিনিতে এই কথাটো ক'বলৈ বাধ্য হৈছোঁ যে আমিনুল ইছলামক যি সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে, এনেধৰণৰ শব্দ বাক্য বা তাতোতকৈ বহুত বেছি সাম্প্ৰদায়িক বিষবাস্প বিয়পাব পৰা বহু কথা বাৰ্তা, শব্দ বাক্য বিগত নিৰ্বাচনৰ আগে পিছে আমাৰ কিছুমান ৰাজনৈতিক নেতাই আমি কোৱা শুনিছোঁ বা দেখিবলৈ পাইছোঁ। তাৰ পিছতো ক'ভিড-19 প্ৰৱেশ কৰাৰ আগলৈকে, কা আন্দোলনৰ আগলৈকেও আমি দেখিছিলোঁ যে আচলতে কিছু মন্ত্ৰী বিধায়কে, বাহুবলী মন্ত্ৰীয়ে তেনেকুৱা বিষবাস্প বিয়পাইছে তেওঁলোকৰ ৰাজনীতিৰ কাৰণত। গতিকে আমি ভাবিছোঁ যে ইকুৱেলিটি বিফৰ ল যিটো সংবিধানে আমাক কৈছে, সেইকাৰণে আমি ভাবিছোঁ যে সকলোৱে সমানভাৱে এই আইনৰ দ্বাৰা বিহিত ব্যৱস্থা পাব লাগে বা তেওঁলোকক দিব লাগে, আইনৰ বিধান দিব লাগে। গতিকে এই কথাটো আমি আমিনুল ইছলামৰ যিটো অপৰাধ, তেনেকুৱা ধৰণৰ অপৰাধ বিভিন্ন বিধায়ক, মন্ত্ৰী বা ৰাজনৈতিক নেতাই আমি কোৱা দেখিছোঁ, শুনিছোঁ। গতিকে সকলোৰে ক্ষেত্ৰত যে আইন সমান, এই কথাটো অসম চৰকাৰৰ প্ৰশাসনে প্ৰমাণ কৰিব লাগে। দ্বিতীয় কথা, আজি অলপ আগতে এটা টেলিভিশ্যন চেনেলযোগে দেখিলোঁ যে আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনদিনাৰ দৰে আজিও তেওঁ সাংবাদিকক বহু কিবাকিবি কথা, লাগতিয়াল কথা কৈ আছে। তেওঁ এটা কথা কৈছে যে উৰা বাতৰিত ভুল নাযাব, এই কথাটো সত্য কথা, উৰা বাতৰিত ভুল যাব নালাগে। এই আপাহতে তেওঁ কথাৰ জোৰতে বা হাৱাত তেওঁ এই কথাটো কৈছে যে আমাৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু মোৰ বাহিৰে বেলেগৰ কথা আপোনালোকে নুশুনিব। সেই কথাটোৱে কিন্তু মোক আশ্চৰ্যজনিত কৰিছে। এইকাৰণে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে স্বাস্থ্য বিভাগৰ যি প্ৰধান সচিব আছে, স্বাস্থ্য বিভাগৰ সঞ্চালক আছে, তেখেতসকলে সাংবাদিকক সম্বোধন কৰিব নোৱাৰিব নেকি বা তেখেতসকলে মিছা তথ্য দিব নেকি? গতিকে আমি আগতে দেখিছোঁ যে বিভিন্ন সময়ত বিভিন্ন বিভাগৰ সঞ্চালকে বা সচিবগৰাকীয়ে সাংবাদিকক সম্বোধন কৰে বা ৰাইজক উদ্দেশ্যি কিছু কথা বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰে, বাতৰি কাকত যোগেই হওক, টেলিভিশ্যন চেনেল যোগেই হওক। স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ নাম আমি নাজানো কোন আছে, স্বাস্থ্য বিভাগৰ সঞ্চালকৰ নাম নাজানো। আজি যুটীয়া সঞ্চালক থাকে, বিভিন্ন ঠাইত দেখিছোঁ যুটীয়া সঞ্চালক থাকে, আমাৰ যোৰহাটতো যুটীয়া সঞ্চালক আছে। আজিলৈকে কিন্তু আমি যুটীয়া সঞ্চালকৰ মুখেৰে এষাৰো কথা শুনা নাই। গতিকে আমি আশা ৰাখিম যে সমগ্ৰ যিটো পৰিৱেশ, এই পৰিৱেশত মুখ্যমন্ত্ৰী ডাঙৰীয়াই, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ইঠাইৰ পৰা সিঠাইলৈ গৈ যেনেধৰণে শাৰীৰিকভাৱে উপস্থিত হৈ ৰাইজক উদ্বুদ্ধ কৰিছে, আমি নিশ্চয় তেখেতসকলক ধন্যবাদ দিব লাগিব। কিন্তু এই কথাটো কৈছোঁ যে আজি আমিনুল ইছলামে সন্দেহ কৰিব লগা হ'ল কিয়? তেওঁ যদি সঁচাকৈ সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে, তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰ কৰাটো নিশ্চয় আদৰণি জনাম বা জনাইছোঁ। কিন্তু লগতে এই কথাটো কৈছোঁ, যিহেতুকে আজি প্ৰধান সচিব বা স্বাস্থ্য বিভাগৰ সঞ্চালকে কোনো সাংবাদিকক সম্বোধন কৰি কোনো সংবাদ মেলা মিডিয়া দেখা নাই, যিটো আগতে আমি দেখিছিলোঁ। এই কথাটোৱে কিন্তু আমাক আশাহত কৰিছে, কাৰণ অকল স্বাস্থ্যমন্ত্ৰীজনৰ বাহিৰে কোনো বিষয়ববীয়াই, কোনো বিষয়াই আচলতে তেনেকুৱা ধৰণৰ সাংবাদিকক সম্বোধন কৰি কোনো সংবাদমেল দিয়া নাই। প্ৰত্যেকটো কথাতেই হিমন্ত বিশ্ব শৰ্মাই যিটো ক'ব, সেই কথাটোৱে আমি শুনিবলৈ পাইছোঁ। গতিকে আমি আশা ৰাখিম যে হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰেও যে অসম চৰকাৰত আৰু বিভিন্ন বিষয়া আছে, কৰ্মচাৰী আছে, মন্ত্ৰী আছে, বিধায়ক আছে, এইসকলৰ দ্বাৰা আমি কিছু কথা শুনিবলৈ আমি আশাৰে বাট চাই ৰ'ম। কাৰণ এইখন গণতান্ত্ৰিক দেশ, এই গণতান্ত্ৰিক দেশত সকলোৰে কথা কোৱাৰ অধিকাৰ আছে। বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষই আমাক কথা ক'লে আমি যেনেধৰণে উদ্ধত হ'ম, মন্ত্ৰী ডাঙৰীয়াতকৈ আমি বেছি উদ্ধত হ'ম। এইকাৰণে যিহেতুকে মন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগে পাছে বহুত সাম্প্ৰদায়িক মন্তব্য কৰা আমি দেখিছিলোঁ বা শুনিছিলোঁ। এতিয়াও আমাৰ ওচৰত তেনেকুৱা ধৰণৰ ভিডিঅ' ক্লিপিংছ আছে। গতিকে আমি আশা ৰাখিম যাতে স্বাস্থ্য বিভাগৰ সঞ্চালকজনে বা প্ৰধান সচিবগৰাকীয়ে বা বিভিন্ন ঠাইত থকা যুটীয়া সঞ্চালকসকলে আমাক এই ক'ভিড-19 সম্পৰ্কে বিভিন্ন বিষয়ত আনুষ্ঠানিকভাৱে তেওঁ অফিচিয়েলি তেখেতসকলে যাতে অৱগত কৰে। তৃতীয়টো কথা হ'ল যে যোৱাকালি অখিল গগৈ ডাঙৰীয়াক আকৌ ন্যায়ে আগৰ যি জামিন দিছিলে, এই জামিন কেঞ্চেল কৰিছে, ৰিজেক্ট কৰিছে। গতিকে এই কথাটো আমি এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ যে চৰকাৰে ইচ্ছা কৰিলে বহুত কামেই কৰিব পাৰে। এইটো অসমৰ কাৰণে, ভাৰতৰ কাৰণে গতিকে এটা জটিল ক্ষণ। এই জটিল ক্ষণত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে। বিভিন্ন দেশত ছমাহলৈকে লকডাউন কৰিছে। বিভিন্ন দেশত প্ৰায় 80,000ৰ ওপৰত 82-83,000 লোক মৃত্যুবৰণ কৰিছে। প্ৰায় 15 লাখৰো ওপৰত মানুহে এই ৰোগত আক্ৰান্ত হৈছে। তেনে সন্ধিক্ষণত কিন্তু অখিল গগৈ ডাঙৰীয়াক বছৰৰ পিছত বছৰ গ্ৰেপ্তাৰ কৰা হৈছে। এই কথাটো ক'ব লাগিব
মই যেতিয়া ৰঞ্জন গগৈ যেতিয়া NDFBত আছিলে মই ওকালতি কৰিবলৈ গৈছিলোঁ, দেখিছিলোঁ তেখেতক আচলতে ৰঞ্জন গগৈ ডাঙৰীয়াক যেনেধৰণে ব্যৱহাৰ কৰা হৈছিলে সেই ব্যৱহাৰটো যথেষ্ট ভাল আছিল। তাৰ পিছত পৰ্যায়তো তেখেতক ক্ষমাদান কৰিবলৈ চৰকাৰে যোজা কৰিছে বা বিভিন্নজনক ক্ষমাদান কৰিছে, সাধাৰণ ক্ষমাদান কৰিছে। আলফাৰ লোকসকলকো যিসকলে বহুত লোকক হত্যাৰ লগত জড়িত আছে বুলি কয় বা ৰঞ্জন ডমেকক হত্যাৰ লগত জড়িত আছে বুলি কয়, তেখেতসকলকো কিন্তু ক্ষমাদান কৰি দিছে। আমি এই ক্ষেত্ৰত ৰাজনৈতিকভাৱে আশাবাদী যে অখিল গগৈক ডাঙৰীয়াক ক্ষমাদান কৰি দিব নোৱাৰিব নেকি? অখিল গগৈয়ে এনেকুৱা অক্ষমনীয় অপৰাধ কৰিছে নেকি যি ক্ষমাৰ অযোগ্য? অখিল গগৈ ডাঙৰীয়াক আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা বা বিভিন্ন পক্ষৰ ফালৰ পৰা তেনেধৰণে সহানুভূতি দেখুৱাব লাগিছিল, তেখেতক কিন্তু সহানুভূতি দেখুওৱা নাই। এই কাৰণেই হ'ব পাৰে নেকি যে কা আন্দোলনত যিহেতুকে তেওঁ আগভাগ লৈছিল, প্ৰকৃততে কা আন্দোলনত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু কা আন্দোলন তেওঁ জেলত সোমোৱাৰ লগে লগে নোহোৱা হ'ল। তাৰ পিছতে আহিল COVID-19। যাতে COVID-19 এই পৰিৱেশত থকাৰ পিছত যাতে বাতাবৰণ যাতে সম্পূৰ্ণ আকৌ ৰাজনৈতিক বাতাবৰণ চৰকাৰী পক্ষতে থাকি যায়, তাৰ বাবে অখিল গগৈ ডাঙৰীয়াক পুনৰ কাৰাৰুদ্ধ কৰা হৈছে নেকি? এই কথাবিলাক আমি আচলতে এটা বিবুদ্ধিত পৰিছোঁ, আমি চিন্তিত হৈছোঁ। গতিকে আমি চৰকাৰলৈ বিনম্ৰ প্ৰাৰ্থনা, অখিল গগৈ ডাঙৰীয়াক আপোনালোকে মুকলি আকাশৰ তললৈ অহাৰ ব্যৱস্থা কৰক। পুনৰবাৰ মই প্ৰাৰ্থনা কৰিছোঁ, অখিল গগৈ ডাঙৰীয়াক মুকলি আকাশৰ তললৈ অহাৰ ব্যৱস্থা কৰক। যদিহে আপোনালোকে সঁচাকৈ অসম প্ৰেমী, কাৰণ দেখিছে যে আপোনালোকে নিজেই স্বীকাৰ কৰিছে যে অখিল গগৈৰ লক্ষ লক্ষ অনুৰাগী আছে, তেখেতকো সমৰ্থক আছে। গতিকে যদি তেখেতে এজন অসমীয়া বুলি ভাবে, সঁচাকৈ অখিল গগৈ যদি অসমীয়া বুলি ভাবে, আপোনালোকে নিজেও যদি নিজকে অসমীয়া বুলি ভাবে, তেতিয়াহ'লে এই অসমৰ এই সন্তানক আপোনালোকে অতি সোনকালে মুকলি আকাশৰ তললৈ আহিবলৈ ব্যৱস্থা কৰক। ধন্যবাদ।